आवफायाव 50 लाख रांजों लुनाय एग्र' एक टुरिजम पार्कखौ दिनै बेखेवबाय। बाक्सा जिल्लानि 23 नं दिहिरा बियाबनि आहम देखा दं दैसानि सेराव गोदानै 50 लाख रांजों लुफुंजानाय एग्र' एक टुरिजम पार्कखौ दिनै बिटिआर सोरखारनि आबाद बिफाननि मावफुं सोद्रोमा घनश्याम दासआ बेखेवनानै होयो। बे बेखेवनाय हाबाफारियाव बाहागो लानानै मावफुं सोद्रोमा घनश्याम दासआ खौरां बिजोंनि सिगाङाव फोरमायनानै बुङो दि बे पार्कआव सरासनस्रायै उन्दै गथ'साफोरा आरो फरायसाफोरा फैनानै गेलेनायजों लोगोसे गोजोनै जिरायना फरायनोबो हागोन होननानै फोरमायो। लोगोसे बिथाङा फैबाय थानाय समाव बे पार्कखौ बयनिख्रुइबो साबसिन हामसिन साजायनाय जागोन होननानै बुंथियो। बे पार्कआव बेखेवनाय हाबाफारियाव बाहागो लानानै खौरांगिरिफोरनि सिगाङाव मावफुं सोद्रोमा घनश्याम दासआ मा बाथ्रा बुंखो आबुङै मिथिना लानिफ्राय। আজি আমাৰ ইয়াতে এগ্ৰ' ইক' পাৰ্ক এখন আমি উদ্বোধন কৰিছোঁ আৰু সেই উদ্বোধনৰ লগতে সকলো ৰাইজৰ কাৰণে এইটো সুবিধাজনক। সৰু সৰু কণ কণ ল'ৰা ছোৱালীহঁতক আনি পেলাই ইয়াতে খেল কুদ কৰোৱাৰ কাৰণে আৰম্ভ কৰি আৰু নিজৰ মনটো মনোৰঞ্জন কৰাৰ কাৰণে নানানটা ফল ফুলেৰে আমি সজ্জিত কৰিছোঁ আৰু সেই মৰ্মে আমি আজি প্ৰথমবাৰৰ কাৰণে আমাৰ এই এৰিয়াটোত আমি এগ্ৰ' ইক' পাৰ্ক এখন উদ্বোধন কৰিলে। ইয়াত কিমান কণ কণ শিশু ইয়াত ধেমালি কৰিব পাৰিব, ৰং ধেমালি? ইয়াতে অসুবিধা নাই, ধেমালি কৰিলেও নকৰিলেও ইতিমধ্যে আমাৰ পিছপিনে আছে, আমাৰ নদীৰ পাৰতো কৰিব পাৰে। তেনেকুৱা জেগাত আমি বহাৰ কাৰণে সঁজুলি বনাই দিছোঁ, বহাৰ সুবিধা আছে, যিমান আহিলেও আহিব পাৰে, অসুবিধা একো নাই। ভৱিষ্যতে পিকনিক স্পট হ'ব পাৰে, ভৱিষ্যতে পিকনিক স্পট হ'বই, কাৰণ ইতিমধ্যে কৰি আছোঁ। আকৌ এটা আমাৰ আছাম ষ্টেটৰ পৰা WPTৰ পৰা আনিছোঁ, 50 লাখ টকা এটা কাম চলি আছে। গতিকে এই কাম হৈ থকাৰ সময়ত যেন দুয়োটা পাৰ্ক যে আৰম্ভণি হৈ যাব, ই মূৰৰ পৰা সি মূৰে দৌৰা দৌৰি কৰি থাকিব, খেলকুদ কৰি থাকিব। মনত কাৰোবাৰ যদি দুখ লাগিছে ঘৰখনত আহি অকণমান ইয়াতে বহিব, শান্তি হিচাপে অলপ ফল মূল দি বা ফলবিলাক দেখিলে মনটো শুদ্ধতা লাভ কৰিব। যেহেতু ইয়াত এখন ওচৰতে পাৰ্কৰ ওচৰতে নৈ আছে, শিশু সুৰক্ষাৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা লৈছে? আমি শিশু সুৰক্ষাৰ কাৰণে ইতিমধ্যে আমি বেৰ দিছোঁ। তাৰ বেৰৰ বাহিৰত তেওঁলোকে ল'ৰা ছোৱালী যাব নোৱাৰে, এনেকুৱা প্ৰটেকশ্যন কৰিছোঁ যেন কোনো ল'ৰা ছোৱালীয়ে পানীত যেন নপৰে। সেই প্ৰটেকশ্যনটো ইয়াতে ইতিমধ্যে দিয়া আছে, চিন্তা কৰিব লগা নাই। আৰু পিকনিকৰ কাৰণে নানানটা প্লেচ আছে, প্লেচত ৰন্ধা বঢ়া খোৱা লোৱা আৰম্ভ কৰি গোটেই জেগাবিলাক আছে, আহিব পাৰে। আমি বহু দূৰলৈকে যাওঁ, নানানটা গাড়ী ঘোঁৰা এক্সিডেণ্ট হৈ মানুহ মৃত্যুবৰণ কৰিব লগা হয়। ওচৰতে আহি যে তেওঁলোকে ইয়াতে মনোৰঞ্জন কৰে আৰু এই পাৰ্কত সোমালে তেওঁলোকৰ মনটো এনেই শান্তি লাগিব। এতিয়া ল'ৰা ছোৱালীক বহুত আহিছে, ছাত্ৰ ছাত্ৰী আহিছে, ঘূৰিছে, ফটো তুলিছে, কিমান ভাল লাগিছে তেওঁলোকৰ কাৰণে, মনটো শুদ্ধ। অলপ সময়ৰ কাৰণে মনত বেয়া ভাববিলাক পাহৰি গৈছে। চোৱা চিতাৰ কাৰণে আমি ইতিমধ্যে আমি এতিয়ালৈকে দিয়া নাই, আমি আজিৰ পৰা দিম, কাৰণ পানী জানি দিব লাগিব। আৰু তেখেতে আমি এনেকুৱা এটা চিষ্টেম এটা কৰিছোঁ, এই পাৰ্কখন চোৱাৰ কাৰণে আমি কমচে কম 10 টকাকৈ টিকেট এটা কৰিব লগা হৈছে। কাৰণ পাৰ্কত যিজন ল'ৰা থাকিব বা ফেমিলি থাকিব, তেওঁলোকে পানী দিয়া লোৱা থোৱা যিখিনি তেওঁলোকে পায়, তেওঁৰ অতিথি চলিব লাগিব, ঘৰখনত চলিব লাগিব। মাত্ৰ 10 টকাহে কৰিছোঁ, আমি বেছি কৰা নাই, কাৰণ নতুন পাৰ্ক হিচাপে 10 টকা কৰিব লাগিব। আৰু লগতে সেইখন পাৰ্ক আহিব, সেইখন পাৰ্কক আকৌ তাতে আমি দিব লাগিব দুজন, ঠিক তেনেকৈ আমি পাৰ্কবিলাক চলাই লৈ যাম। কণ কণ শিশুবিলাক কি কি সুবিধা হ'ব বিশেষভাৱে? বিশেষকৈ ইয়াতে আহি ধুনীয়াকৈ আহি তেওঁলোকে পাৰ্কত বহি পেলাই নিজৰ পাঠ্যপুথি লৈ আহিও তেওঁলোকে কিছুমান পঢ়িব পাৰে, ঠাণ্ডা দিমাগে তেওঁলোক পঢ়িব সুবিধাটো আছে। আৰু যিবিলাকৰ কবিতা লেখে কবিতা লিখিব পাৰিব, শান্তি নদীৰ ঝৰ্ণাৰ শব্দ কৰি শান্তিৰে থাকিব, সেইবিলাকক কিমান ভাল লাগিব, সেই মৰ্মে তেওঁলোকে কবিতা লিখিব পাৰিব। আৰু বহুতে আমাৰ ইয়াতে মিডিয়া আহে, মিডিয়া চেল আহে, তেওঁলোকে বহুতখিনি আমাৰ মিডিয়াৰ লগত জড়িত ৰাখি শ্বুটিং কৰে। এই শ্বুটিংবিলাক ইয়াতে হৈ থাকে আৰু আকৌ এইবিলাক পালে আকৌ ভালেই পাব। সকলোখিনি সুবিধা ইয়াতে আছে, চিন্তা কৰিব লগা নাই। নাই, এইটো পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে মই আগ্ৰহ আছোঁ, কাৰণ এতিয়া মই যিখিনি পাৰোঁ এতিয়া কৰিছোঁ, আৰু কাৰো চেষ্টাটো মোৰ 100% আছে। কাৰণ আমি এটা ব্ৰিজৰ কাৰণে চিন্তা এটা কৰিছোঁ, মাত্ৰ 2জন মানুহ খোজকাঢ়ি যাব পৰাকৈ, এইখনৰ পৰা সিটো পাৰ্কলৈ যাব পৰাকৈ সৰু এখন আমি ফুটব্ৰিজ কানেকশ্যন কৰিব বিচাৰিছোঁ। সেইখন চিন্তা এটা কৰিম। ইতিমধ্যে চিফ ছাৰে যদি আহিলেহেঁতেন আজি নিশ্চয় তেখেতে আমাক আগবঢ়াই দিলেহেঁতেন, কিন্তু তেখেতৰ বহুত কামৰ কাৰণে আহিব নোৱাৰিলে। ইয়াত বৰ্তমানলৈকে আমি এতিয়া 75 লাখ দুখন মিলি সমষ্টি বিশেষ কি বাৰ্তা দিব আজি দিনটো? আজি সমষ্টিবাসী এই বাৰ্তা দিম যে সমষ্টি বুলিয়ে নহয়, অল আমাৰ বিটিআৰ বাসীক মই বাৰ্তা দিব বিচাৰিছোঁ যেন আমাৰ অহপা এৰিয়াত চুইচ গেটৰ ওচৰত আমাৰ ইক' পাৰ্ক এটা উদ্বোধন হৈছে। সকলোৱে আহক, চাওক আৰু নদীৰ ঝৰ্ণাৰ শব্দ শুনক, আৰু লগতে ইয়াতে আহি কেনেকুৱা লাগে গছ গছনিৰ পৰা আৰম্ভ কৰি ভাল লাগিব, আৰু তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। লগতে মই আৰু আমাৰ এখন গ্ৰীণ বলেনৰ কাৰণে ইতিমধ্যে আমি মাটি এলটমেণ্ট কৰি লৈছোঁ। গ্ৰীণ বলেনৰ মতে 1 কোটি 2 কোটি টকাৰ হ'ব। আমাৰ যিমানখিনি জংঘল আছে সেই এৰিয়াত গ্ৰীণ বলেনৰ কাৰণে গছ গছনি ৰুই পেলাই সকলোকে সজাগিত কৰিব। ইতিমধ্যে আমাৰ মাটি এলটমেণ্ট হৈছে। Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Vidyavili Kids School in Habubari, Kokrajhar. This Vidyavili Kids School has many facilities for students like smart class and daycare, indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room.
good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.